আজি দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সহযোগত আমি এই শিৱসাগৰত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ তলত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ চতুৰ্দশ মহাপ্ৰয়াণ উপলক্ষে সমন্বয় দিৱস আমি পালন কৰিছোঁ। আৰু এই মৃত্যুৰ দিৱস আমি তেখেতৰ মৃত্যুৰ তিথি প্ৰায় আজি 14 বছৰে দিখৌপৰীয়া সন্মিলিত সংঘ আৰু প্ৰেছ ক্লাবে আমি সুন্দৰকৈ আমি উদযাপন কৰি আহিছোঁ। আজি এই দিৱসটিৰ বিশেষ তাৎপৰ্য হৈছে আমাৰ অসমৰ বিভিন্নজন আমাৰ সংগীত শিল্পীসকল আছে, তাৰ ভিতৰত আজি আমাৰ ভূপেন হাজৰিকাৰ যিখিনি অৱদান তেখেতে আমাৰ সমাজৰ কাৰণে দি থৈ গ'ল গীতৰ মাজেৰে, সেইখিনি অৱদান আমি অমূল্য। আমি প্ৰত্যেকজন আমাৰ উঠি অহা প্ৰজন্মই সেই গীতসমূহক অনুধাৱন কৰিব লাগে। তেখেতৰ বহুত লিখনিও আছে, সেইখিনি আমি অনুধাৱন কৰিবলৈ সেইকাৰণে তেখেতৰ আদৰ্শৰে আমি আদৰ্শপ্ৰাপ্ত হৈ আগুৱাই যাব লাগে। আজিৰ দিৱসটো আজি কেইদিনমানৰ আগতে আমি আমাৰ ছেপ্টেম্বৰ মাহত আমি তেখেতৰ আমি জন্মতিথি আমি পালন কৰিছিলোঁ। দিখৌপৰীয়া আজি 39 বছৰ একেৰাহে আমি ভূপেন হাজৰিকাৰ জন্মতিথিও পালন কৰি আহিছোঁ। গতিকে এইটো আমাৰ শিৱসাগৰ তথা অসমৰ তথা ভাৰতবৰ্ষৰ এটা গৌৰৱৰ দিন। আমি তেখেতক সদায় আমি স্মৰণ কৰি থাকিব লাগিব। স্মৰণ এনেই মনলৈ আনিলেই নহ'ব, তেখেতক শ্ৰদ্ধাঞ্জলি জনালেই নহ'ব, তেখেতৰ আদৰ্শৰাজিক আমি কাৰ্যৰে আমি প্ৰতিপালন কৰিব লাগিব। তেখেতৰ কৰণীয়খিনি তেখেতৰ আদৰ্শখিনি আমি সকলোৱে তেখেতক পালন কৰিব লাগিব আৰু আমাৰ উঠি অহা প্ৰজন্মৰ মাজলৈ আমি এইবিলাক গোটেই কথাবিলাক আমি লৈ যাব লাগিব। গতিকে আমি সকলোলৈ অনুৰোধ কৰিছোঁ, অসমবাসীৰ ৰাইজলৈ অসমীয়াসকলে আমি ভূপেন হাজৰিকাক আমি জীয়াই ৰাখিব লাগিব আমি কৰ্মৰ দ্বাৰা। গতিকে সেই আপাহতে আমি সকলোলৈ অনুৰোধ কৰিছোঁ যে ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীসকলক যদি আমি জীয়াই ৰাখোঁ, তেতিয়াহে আমি আমাৰ অসমীয়া সমাজখন জীয়াই ৰাখিব পাৰিম। তেখেতৰ কৰ্ম আমি পালন কৰিব লাগিব। সকলোলৈ আমি আজি এই দিৱসত তেখেতৰ সকলোলৈ আমি সম্ভাষণ জনাইছোঁ, আদৰণি জনাইছোঁ। আমাৰ এই কাৰ্যসূচীত বহুত বিভিন্ন দল সংগঠন আহিছে, বিশিষ্ট ব্যক্তিসকল আহিছে, সকলোকে আমি স্বাগতম জনাইছোঁ, সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ। গতিকে আমাৰ এই কাৰ্যসূচী প্ৰথমতে আমাৰ স্মৃতি তৰ্পণ হৈ গ'ল, তাৰপিছত মন্ত্ৰী প্ৰদান আৰু তাৰপিছত আমাৰ গীত মাতেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে, এতিয়া আমাৰ চলি আছে। আৰু তেখেতৰ গীতেই প্ৰধান, বহুত ধৰণৰ সাহিত্য আজি তেখেতে সৃষ্টি কৰিছে। তেখেতৰ সাংসদৰ তেখেত সদস্য হৈ আছিল ৰাজনীতিত, কিন্তু আটাইতকৈ বেছি আমি পাইছোঁ তেখেতৰ সংগীত। তেখেতৰ সংগীতৰ মাজেৰে প্ৰত্যেকটো খোজৰে, প্ৰত্যেকটো সময়ে, প্ৰত্যেকটো অৱস্থাৰে, কাৰ্যৰে তেখেতে গীতৰ মাজেৰে আমাক তেখেতে উদ্বুদ্ধ কৰি গৈ থৈ গৈছে। আমাক বহুতখিনি জ্ঞান তেখেতে দি থৈ গৈছে। আমি তেখেতক সদায় সেইকাৰণে স্মৰণ কৰিছোঁ। আমি যেতিয়ালৈকে আমি জীয়াই থাকিম, অসমবাসী জীয়াই থাকিম, আমি তেখেতক সদায় স্মৰণ কৰি থাকিম। ধন্যবাদ।